আন্দোলনৰত সংগঠনবিলাকে জনোৱা অনুসৰি তেওঁলোকৰ নেতৃবৰ্গই জনোৱা অনুসৰি জনজাতিকৰণৰ ক্ষেত্ৰত এটা অদ্ভুত নতুন গ্ৰুপ এটা তৈয়াৰ কৰিছে অদ্ভুত যেটো সংবিধানত নাই পৃথিৱীত নাই পৃথিৱীতে নাই যেটো বস্তু তেনেকুৱা ধৰণৰ এটা গ্ৰুপ তৈয়াৰ কৰিছে আৰু নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে চৰকাৰে এটা ডাঙৰ টুপি তেওঁলোকৰ লিডাৰজনেতো মোক জাপি বুলিয়ে কৈছে এটা ডাঙৰ জাপি দিছে আমাক এনেকৈ কৈছে সেই অনুসৰি কৈছে যে মৰাণ মটক আৰু গোৱালপাৰাৰ মৰাণ মটক আৰু গোৱালপাৰাৰ মোক জনোৱা অনুসৰি কোচ ৰাজবংশী তেওঁলোকক জনজাতি হিচাপে দিব পাৰি বুলি প্লেইনছ ট্ৰাইবেল প্লেইনছ ST প্লেইনছ সেইটো ৰূপে দিব পাৰি বুলি প্ৰতিবেদন আহিছে তেওঁলোকে জনোৱা অনুসৰি আৰু তেওঁলোকে জনোৱা অনুসৰি তেওঁলোকে কৈছে যে বাকি জাতিবিলাকক আহোমসকল চুতীয়াসকল তাৰপিছত কোচ ৰাজবংশী যিখিনি আপোনাৰ গোৱালপাৰাৰ নহয় বাকিখিনি চাহ জনগোষ্ঠী আদিবাসীসকল চুতীয়াসকল তাৰ পাছত আৰু কোন থাকিলে আপোনাৰ টাই আহোম চুতীয়া তাৰপিছত আদিবাসী চাহ জনগোষ্ঠী তাৰ পাছত থাকিলে হেৰি কোচ ৰাজবংশী মানে গোৱালপাৰাৰ বাদ দি তো সেইসকলৰ ক্ষেত্ৰত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে সেইসকলৰ ক্ষেত্ৰত মানে তেওঁলোকক ST ভেলি বুলি ST ভেলি বুলি এটা নতুন আৰু অদ্ভুত এটা মানে আপোনাৰ শ্ৰেণী তৈয়াৰ কৰিছে আপোনালোকে মই সেইকাৰণে আজি লৈ আহিছোঁ যে আমাৰ ভাৰতৰ সংবিধানখন লৈ আহিছোঁ সংবিধানত স্পষ্ট ৰূপত মানে আজি যদি মই দেখুৱাওঁ আপোনালোকক সংবিধানত স্পষ্ট ৰূপত ট্ৰাইবেল দুটাই আছে এটা হ'ল ট্ৰাইবেল হিলছ আৰু আনটো হ'ল ট্ৰাইবেল প্লেইনছ মানে ভৈয়াম জনজাতি আৰু পাহাৰীয়া জনজাতি দুটাই আছে এতিয়া অদ্ভুত ধৰণে এওঁলোকে নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে ভৈয়াম জনজাতি আৰু পাহাৰীয়া জনজাতি এই দুটাৰ পৰিৱৰ্তে পৃথিৱীৰ ক'তো নথকা আজিলৈকে কোনেও শুনি নোপোৱা পৃথিৱীৰ ক'তো নথকা আজিলৈকে কোনেও শুনি নোপোৱা আৰু ভাৰতৰ সংবিধানত কোনোদিন অন্তৰ্ভুক্ত নোহোৱা তেওঁলোকে ট্ৰাইবেল ভেলি বুলি এটা নতুন বস্তু তৈয়াৰ কৰিব খুজিছে তেওঁলোকে কৈছে যে য'ত মানে যেনেকৈ ধৰক BTADত যিসকল জনজাতি লোক আছে তাত মানে এই ভেলিৰ মানুহবিলাকে আৰু ক'তো আসন সংৰক্ষণ নাপাব জনজাতিৰ যিসকল লোক আছে তেওঁলোকে আৰু আসন সংৰক্ষণ নাপাব তো এতিয়া মোৰ প্ৰশ্নটো হ'ল যে যিটো বস্তু 2019 চনত কা আন্দোলনৰ আগে মোৰ লগত আজি কপিটো মই আপোনালোকক দি দিম এটা কপি আপোনালোকক যে 2019 চনত ভাৰতৰ ৰাজ্যসভাত মই নিজে সেইদিনা ৰাজ্যসভাৰ গেলেৰীত উপস্থিত আছিলোঁ সেইদিনাত 6টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে সেইদিনা বিধেয়ক উত্থাপন হৈছিলে বিধেয়কখন কেতিয়া উত্থাপন হয় যেতিয়া সকলো ডিপাৰ্টমেণ্টে পাৰ কৰি দিয়ে যে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে সকলো বৈশিষ্ট্য আছে আৰু তাত লিখি থোৱাও আছে যে একচুৱেলি অসম চৰকাৰেও সেইটো অনুমতি দি থৈছে গতিকে অসম চৰকাৰৰ পিনৰ পৰাও সেইদিনা গ্ৰীণ ছিগনেল গোটেইখিনি ৰিকমেণ্ডেশ্যন দি থোৱাৰ কাৰণে তেওঁলোকক 2019 চনত 6 জনগোষ্ঠীক জনজাতি ভৈয়াম জনজাতি ৰূপে স্বীকৃতি দিবৰ কাৰণে বিধেয়ক মানে আপোনালোকৰ বিল উত্থাপন হৈছিলে এতিয়া সেই বিলখন নাকচ কৰি এতিয়াও সেই বিলখন তাৰমানে ৰাজ্যসভাত নাকচ হোৱা নাই এতিয়াও ৰাজ্যসভাত সেইখন